নমস্কাৰ, মই ভাস্কৰ প্ৰিয়া হাজৰিকাই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ নমিষা বৰাৰ কথাৰে এটি সুন্দৰ কবিতা। বৰ হিচাপী মোৰ পিতাই। বৰ হিচাপী মোৰ পিতাই, কেতিয়াবা পখৰ ৰ'দ, কেতিয়াবা আকৌ দবা পিটা বৰষুণ। একুৰি বয়সৰ চাইকেলখন লৈ কেৰ কেৰ ধ্বনি তোলাই পিতাই ওলাই যায় দিনটোৰ কামৰ বাবে। দিনটোৰ বিয়লি পৰত হাতত অন্নৰ মোনাটো লৈ ঘৰ সোমাই আৰু নিজৰ সকলো দুখ কষ্ট পাহৰি মিচিকিয়া হাঁহিৰে আই দুহাতত মোনাটো তুলি দি কয়, সোনকালে ৰান্ধি সিহঁতে বা দিনত খোৱা বোৱা কৰিলে নে নাই। বৰ হিচাপী মোৰ পিতাই। প্ৰতিদিনে আমি পঢ়া শুনাৰ খবৰ ৰাখে আৰু কয়, পঢ়ি শুনি ভাল ভাল হবি, আমাৰ বাবে নহ'লেও নিজৰ বাবে পঢ়িবি, আমাক নোখোৱালেও নিজে খাবি, এই পৃথিৱীত চলাত বৰ কঠিন কাম। নিজৰ বাবে অলপো চিন্তা নকৰে মানুহজনে, কিন্তু আমাৰ বাবে যন্ত্ৰচালিত মেচিনৰ দৰে কাম কৰে। কেতিয়াও নকয় আজি গা বেয়া, কামত নাযাওঁ বুলি। মাথো কয়, মই কামত নগ'লে তহঁতে ক'ৰ পৰা খাবি আৰু পঢ়িবলৈ পইচা ক'ৰ পৰা পাবি। নিজেও কাম কৰে তেওঁ, অথচ নিজৰ বাবে নহয় আমাৰ বাবে কৰে। নিজৰ চেণ্ডেলছো চিগু চিগু পায়, কিন্তু আনিবৰ এদিনো পইচা নাই। মাথো কয়, তহঁতক কষ্ট নোপোৱাকৈ খুৱাই পিন্ধাই সুখী ৰাখিব পাৰিলেই হ'ল। বৰ হিচাপী মোৰ পিতাই। আইকো বৰ মৰমতে ৰাখে, কেতিয়াবা কামৰ পৰা তামোল এখন ৰুমালেৰে বান্ধি আনে আৰু আই হাতত দি কয়, আজলি তোৰ বাবে আনিছোঁ। আইও মৰমতে দুয়ো ভগাই খায়। বৰ হিচাপী মোৰ পিতাই। ধন্যবাদ। আৰু আমাৰ চিটি চেমিষ্টাৰ ইউটিউব চেনেলৰ পৰা পিতৃ দিৱসৰ বাবে অযুত শুভকামনা থাকিলে।